গয়া আরহে তো সনে অজর দর দশরথ নামে তাক জানে সর্বজন দশরথ নামে তাক জানে সর্বজন জানে সর্বজন মৃগয়াৰ হেতু চৰে অজৰ ও হৰি হরি হে মৃগ করে হিয়া রাজা ধনু টঙ্কারীরা দেখা দেখা সর্বজন পাশে কি ঘটিলা পাশে কি ঘটিলা দেখা দেখা সর্বজন মৃগৰ সন্ধানে আহি আহি প্ৰৱেশ কৰিলোহি অৰজু নদীৰ তীৰৰ এই দুৰ্ঘোৰ অৰণ্যৰ মাজত মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱক উপহাৰ স্বৰূপে প্ৰদান কৰিম তিনিও মহিষীক মোৰ স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষণিকৰ বাবে হ'লেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দুখ একে অদূৰত শুনিবলৈ পাইছো ৰেণি ৰেণি কলো কলো সৰজুৰ সুললিত ধ্বনি বুজিছো মই নিশ্চয় মৃগটো নদীৰ তীৰলৈকে গৈছে বেছ আৰু অলপ আগুৱাই গৈ পুনৰ মই মৃগৰ কৰো অন্বেষণ ও হরি আরে অন্য হাতে গজরাজে জলকীরা করে আরে দেখা দেখা সর্বজনে অতিরঙ্গ মনে আরে দেখা দেখা সর্বজনে অতিরঙ্গ মনে
কি শুনিবলৈ পাইছো মই উন্মত্ত গজৰাজৰ চিৎকাৰ। বুজিছো, নিশ্চয় নিশ্চয় সিহঁতে পান কৰিছে হৰজুৰ নিৰ্মল জল। কিন্তু কিন্তু মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। কি কৰোঁ মই? নাই নাই নাই, আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। সদায় দেখি থকা এই সৰজুৰ নদীখনি প্ৰতিদিনেই মোৰ সন্মুখত নব্য ৰূপত হয় প্ৰতিভাত। কুলু সৰজুৰ সলনিত ধ্বনি এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। যিনেই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। হৌৱা নদীৰ দৰিয়লি পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয় সৃষ্টি। দেখিয়ে সৰজুৰ নান্দনিক ৰূপ, জাগতিক
জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু কিন্তু সেয়াও যে আমাৰ বাবে সুদূৰ পৰা হয়। কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহখিনি সময় তেওঁলোকৰ সেৱা শুশ্ৰূষাতেই পাৰ হৈ যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়ে নাই। তথাপিতো সুখী লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। কিবা কিবিবোৰ ভাবি অবাবতে বহু সময় মই কৰিলো ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে। যাওঁ। দশরথ রাজাই তু ভোল পতর রাম হরি বুলানি রতর রাম হরি বুলানি রতর। সেয়া নদীৰ তীৰৰ পৰা ভাহি আহিছে ঘট এক অদ্ভুত জলৰ শব্দ। বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল। নাই মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। গতিকে শব্দভেদী বান প্ৰহাৰ কৰি মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। অন্যথা অমংগল আজি সন্নিকট মোৰ। যোৱা হে বান, শব্দৰ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত। কোনে মোক কৰিলে হয় পিঠ? নহয়তো গজৰাজ, মই শুনিবলৈ পাইছোঁ কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ। এয়া কি কাৰ্য কৰিলোঁ মই? নাই এতিক্ষণে গৈ তেওঁক মই কৰোগৈ সাহায্য, নহ'লে হয়তো তেওঁৰ মিলিব মৰণ। আই
চোৱাহি তোমালোকৰ সন্তানৰ বিলাহী চতুৰ্দিশে মই দেখিছো অন্ধকাৰ। কোন নিহিতো অধম পাতকী কিবা উদ্দেশ্য সাধিব খুজিছ? তই মোৰ দৰে নিৰীহ প্ৰাণীক পধি কি নহয়তো গজৰাজ, মোৰ অৰত বিদ্ধ হ'ল কোনো এক মুনিৰ কুমাৰ। ক্ষমা কৰা হে মুনিৰ কুমাৰ, অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ। তই অধম মুনি কুমাৰ, কিয় তই মোক কাৰণে মুনি কুমাৰ, কৰিলি প্ৰহাৰ? মুনি কুমাৰ, অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো। মই সৰজুৰ তীৰে এনেতে ঘট শুনিলো শব্দ। ভাবিলো উন্মত্ত গজৰাজ এয়া। এইহে মণিপুত্ৰ, আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো শব্দ ভেদিবান। আৰু সেই বানে কাঢ়ি দিব এই দুৰ্ভগীয়াৰে প্ৰাণ। কিন্তু নাজানানে দশৰথ ৰাজা অপ্ৰপ্ৰয়োগ ঘটালা তুমি শব্দভেদী বানত। মণিপুত্ৰ, শ্ৰীফল আশ্ৰমত মোৰ বাবে ৰাজন, মোৰ বাবে অপেক্ষাৰত মোৰ বৃদ্ধ পিতা মাতা মোক পঢ়ি নললানে তুমি সেই অন্ধ পিতা মাতাৰে প্ৰাণ। কি কলা? অন্ধ পিতা মাতা? তাৰ মানে তুমি পুত্ৰ অন্ধমুনি? তাৰ মানে তুমি পুত্ৰ অন্ধমুনিৰ? কিন্তু কি কৰিবা ৰাজা? মুনিপুত্ৰ, বিধিয়ে ইয়াকে লিখিলে ললাত। মুনিপুত্ৰ, মুনিপুত্ৰ, মোৰ হৃদয়ৰ ডাল কাঢ়ি দিয়া। নহয় মুনিপুত্ৰ, তুমি মৰিব নোৱাৰা। তীব্ৰ বেগী ৰথে লৈ যাম তোমাক মই অযোধ্যা ৰাজ্যলৈ। চোৱা মুনিপুত্ৰ, ৰাজবৈদ্যৰ পক্ষত তুমি আৰোগ্য হ'ব লাগিব। ৰবা, নালাগে ৰাজন, নোৱাৰো। হৃদয়ৰ মুনিপুত্ৰ, প্ৰাণক মুনিপুত্ৰ, সৰজুৰ
মৰি স্বৰ্গে চলি যাওঁ। ৰবা ৰবা মণিপুত্ৰ ৰবা ও মণিপুত্ৰ এৰা মণিপুত্ৰ মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মণিপুত্ৰ স্বস্থানলৈ। মই এতিয়া কি কৰোঁ? মই এতিয়া কি কৰোঁ? হে প্ৰভু ভগৱান, মোক পথ প্ৰদৰ্শন কৰা প্ৰভু। নাই নহয়, লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ। নাজানো আজি কি মোৰ ঘটিব ভাগ্যত। মৃত দেহ কান্ধে লয়া দশৰথ ৰাজা মণিপুত্ৰ দেহ কান্ধে লয়া দশৰথ ৰাজা অন্ধৰ পাশে চলি যায় ব্যাকুলিত হয়া। অন্ধৰ পাশে চলি যায় ব্যাকুলিত কতু ধনে পাইলা গো